মোৰ মনৰে কল্পনাত জেতুকা হুৱানা মোৰ প্ৰেমৰে থাপনাত তুলসী হুৱানা মোৰ মনৰে কল্পনাত জেতুকা হুৱানা মোৰ প্ৰেমৰে থাপনাত তুলসী হুৱানা অভিনমৰমে ব্যাকুল কৰা না মোৰ মনৰে কল্পনাত জেতুকা হুৱানা মোৰ প্ৰেমৰে থাপনাত তুলসী হুৱানা। আও কোনে ফোন কৰিছে মোক? জিলমিলচোন। হেল্ল', জিলমিল কোৱাচোন। কি? মই আজি যাব নোৱাৰিম নহয়। মোৰ মানে গাটো বৰ ঠিক নহয়, সেইটো কাৰণে মোৰ ঘৰৰ পৰা মায়ে ওলাই যাব দিয়া নাই। তুমি বেয়া নাপাবা? ঠিক আছে। হাও ইমান টাইম হৈ গ'ল, মায়ে আজি ইমান টাইমলৈকে মোক ভাত দিয়া নাই। পেটৰ কেঁচু কুমটি মৰি গৈছেগে। অই মা মা মোক ইমান টাইম যে ভাত দিয়া নাই আজি, কি হ'ল? ক'ত গ'লি নো তই? জহনি মৰা হেতা কোব চিনি পাৱ? নিজে ঘৰত নাথাকিবি, ভাত অথলে বনাই থৈছো, খাবি হিয়া। হাও মই অথনিৰ পৰা চিঞৰিছে গান গাই আছো, ঘৰতে আছিলি তই শুনা নাই? গান গাই থকা শুনিছো, ভাবিছো আমাৰ ঘৰত জুবিন দা গাই আছে নেকি। মই আকৌ তই বুলি জনা নাই নহয়, তই বুলি জনা নাই ভাত খাবলৈ মাতিলোহেঁতেন নহয়। হ'ব দে লেকচাৰ বন্ধ কৰ, ভাত বাঢ়, মই গৈ আছো। মোৰ ভাত ক'ত বাঢ়ি থলি মোৰ ভাত? হেতা কোব চিনি পাৱ? ইমান ডাঙৰ হলি আজিলৈকে ভাতকেইটা বাঢ়ি খাব নোৱাৰ? তই ভাতকেইটাও বাঢ়ি দিব নোৱাৰ নেকি? নোৱাৰো মই, বাঢ়ি খা। মা পিছে আজিনো কি আছে ন ভাতৰ লগত খাবলৈ? তিতা কেৰেলা ভাজি থৈছো আৰু কোমোৰা আছে। কি কলি? তিতা কেৰেলা আৰু কোমোৰা? নাখাওঁ সেইবোৰ, তই খা। ভাল বস্তু বনাবলৈ তই বজাৰ কৰি আনি দিছ যে, ঘৰত যিবিলাক আছে সেইবিলাকে বনাব পাৰিম। যা আকৌ মাছে মাংস আনি দে, তেতিয়া ভালকৈ বনাই খুৱাম। পইচা দে আকৌ, পইচা থাকিলেতো মই মাছ মাংস আনি দিব পাৰিম নহয়। এনেচোন বৰ কথা, ইমান ডাঙৰ হলি, যা আকৌ নিজে ইনকাম কৰি মাছ মাংস আনগে যা, তেতিয়া বনাই খুৱাম নহয় ভালকৈ। হ'ব দে মই আনোগে মাছ মাংস, তই বনাবলৈ সাজু হৈ থাক, চাই থাক মই আজি মাছে মাংস আনিব পাৰো নে নোৱাৰো। যা ফটা লেকচাৰ মাৰি নাথাক, তোৰ দাঁতকেইটা দেখাই দিবি, দোকানীয়ে মাছ মাংস দি পঠিয়াব। অ'কে, চাই থাক বাৰু মই আনিব পাৰো নে নোৱাৰো, কৈ থলো। যা দেখিলেহে লিখিম, আনগে যা কিমান আন। হ'ব দে আহিছো মই। भिखारी के नाम पे कोई 10 रुपया 20 रुपया 50 रुपया 1 रुपया दे दो ना। भिखारी के नाम पे कोई 10 रुपया 20 रुपया 50 रुपया 1 रुपया दे दो ना, मुझे बहुत भूख लगा है। ভদকলি তুমি ইয়াত কি কৰি আছা? জিলমিল তুমি ইয়াত? তুমি মোক ইমান মিছা কথা ক'লা, তোমাক মই ফোন কৰি লগ ধৰোঁতে তুমি কি ক'লা? তোমাৰ গা ভাল নাই, মা আহিব নিদিয়ে, আৰু এতিয়া তুমি ইয়াতে বহি আছাহি। নহয় মানে মই আগফালে লেতেৰা কাপোৰত কিহৰ পইচা? আৰু তুমি যে ইমান লেতেৰা কাপোৰ পিন্ধি আছা মানে নহয় জিলমিল, শুনাচোন, আজি মই মাৰ লগত ঘৰত কাজিয়া লাগিলো, মাক পইচা খুজিলো, মায়ে পইচা নিদিয়াৰ কাৰণে মই এনেকে বহিলোহি আজি। হাও পইচা কথা কোৱা মই তোমাক দিলোহেঁতেন নহয়, তুমি মোকতো ক'ব পাৰিলাহেঁতেন পইচা কথা। সেইবুলি তুমি এনেকে বহি থাকিব লাগে নেকি? পিছে জিলমিল, তোমাৰ লগত অহা এজন কোন হয়? ই মোৰ বন্ধু, বেষ্ট ফ্ৰেণ্ড, একদম বেষ্ট ফ্ৰেণ্ড হয়। পিছে মোক আজিলৈকেচোন তুমি ইয়াৰ কথা মোক কোৱাই নাই। মানে ভদকলি, ই মোৰ আজিৰ পৰাহে ফ্ৰেণ্ড হৈছে। মানে মই ফেচবুকত আজি ফ্ৰেণ্ড পাতিলো ইয়াৰ লগত, আৰু ইয়াক লগ ধৰিলো, ই মোৰ লগত গুচি আহিলে। কি তুমি মোক আজি লগ ধৰাৰ কাৰণে মই আহিব নোৱাৰা কাৰণে তুমি আজি একেদিনাখনি ফ্ৰেণ্ড পাতি ইয়াক লৈ আনিলা? জিলমিল, ই কোন হয়? ধকৰা মাইনা, মই কোন হয় তই নেজান? কৈ দিয়া জিলমিল, মই তোমাৰ কোন হয়? নহয়, ই মানে মোৰ BF হয়। তুমিচোন মোক কথাখিনি কৈছিলা তোমাৰ কোনো BF CF নাই বুলি, আৰু মই সেইটো কাৰণেহে তোমাৰ লগত আহিলো। ধকৰা মাইনাহঁত, তহঁতৰ এই লিলিমাই, এইটো কাৰণে ৰেষ্টুৰেণ্ট আহিছ? নহয় ভদকলি, তুমি ভুল ভাবিছা। ধকৰা মাইনা, তই মুখৰ আগৰ পৰা আঁতৰবি নে তই ঘুচা খাবি এতিয়া? জিলমিল, মই যাওঁ, মই পিটন খাব নাই দেই, যাওঁ। হ'ব দিয়া জিলমিল,
মই তোমাক এনেকুৱা হবা বুলি ভবা নাছিলো। তোমাক মই বহুত বিশ্বাস কৰিছিলো, বহুত ভাল পাইছিলো। পিছে তুমি এনেকুৱা বিশ্বাসঘাতক কৰিবা বুলি ভবা নাছিলো। তোমাৰ লগত মই আজিৰ পৰা ৰিলেশ্যন নাৰাখো, খতম আমাৰ। বাই বাই, আজিৰ পৰা আমাৰ সম্পৰ্ক খতম। শুনাচোন ভদৰকলি, তুমি ভুল ভাবিছা। শুনাচোন।